हेलो एवरीवन की खबर भालने सकलोरे प्रिंसी लाइफस्टाइल एक नतुन ब्लग आपलोक सकलोके जनालो स्वागतम। एतिया आमी अकमान उलाई जाऊ बुली भाबिछु। उलाई माने कि होइसे माने मानुजन अफिसर পৰা আহিলে हेबाबे अकमान देरिও हल अवश्य टाइमটো एतिया 7:30 हल और आहि पेলাই তেওঁ অকমান মানে ৰেষ্ট লৈ মিলি পে তেওঁ ক'লে যে बोला অকমান ওচৰতে চাব পৰা জেগা অকমান আছে অকমান চাই তোমাক দেখাই আনো हेबाबे ভাবিলো আৰু মানে হেকানে ৰেডি হৈছো আৰু অলপ পাছতে যাম আৰু দেখিবা মোক ভাল লাগিছে নাই জনাবচোন দেই। এটা মানে কাটা ফ্ৰক পিনিছো হেয়াকে আৰু সিম্পল কি ওলাইছো বেছি হেই কৰা নাই টেবুলক চাই থাকিব ভালে এজনী আমাৰ হাঁহিও ৰেডি হৈছে ন ফুৰিব যাবলৈ হেয়াকে আৰু আমি আপোনালোকক দেখাই থাকিম আমি কি কি কৰোঁ আৰু ঠাইখন কেনেকুৱা হেয়াও দেখাম। আমি ঘৰৰ পৰা ঠাইডোখৰলৈকে যাওঁ বুলি ওলালোঁ। আজি পিছে আমাৰ লগত মানে হাজবেণ্ডৰ জুনিয়ৰজনো ওলাইছে যাবলৈ হেয়াকে আমি গৈ আছোঁ আৰু অকণমান যাওঁতে আপোনালোকক মানে ৰাস্তাটো দেখাবলৈ চেষ্টা কৰিলোঁ। গৈ গৈ পাই গ'লোগে আমি ঠাইডোখৰ বোট ক্লাব পাৰ্ক আৰু এয়া আছিলে তাৰ গেটখন এয়া মানুহবোৰ অহা যোৱা কৰি আছে আৰু তেওঁলোকৰ এই ৰাস্তাটো মানে তেওঁলোকে ইমান ধুনীয়াকৈ ৰাখিছে নহয় নিশ্চয় ধৰিব পাৰিছে আপোনালোকে আৰু তাতকৈ এটা কথা যিখিনি গছ মানে ফুল ফুলি আছে তাৰ কাষেদি একদম পাৰ হ'ব পৰা নাই ইমান ধুনীয়া গন্ধাইছে মানে কাষেদি গৈছোঁ আমি আৰু সেয়া হৈছে বোট ক্লাব পাৰ্কৰ এয়া ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মানুহবোৰ এনেকৈ মানে য'তে ত'তে বহি মেলি আছে আৰু কিন্তু এইটো ইয়াৰ এৰিয়াটো দেখিছে ভিউখন এৰিয়াটো মানে বহুত ডাঙৰ এৰিয়াটো এটা আচলতে হেয়াকে আমি গৈছিলোঁ আচলতে বোট ৰাইডৰ কাৰণেহে আচলতে আমাৰে আচলতে কিবা মানে কপাল বেয়া আছিলে নেকি আমি গম নাপালোঁ। আমি গ'লোঁ ৰাতি মানে 6টা বজাৰ পিছতহে আমি গৈ পাইছোঁগৈ তাত আৰু ইয়াত 6টা বজা আগলৈকে মানে বোট ৰাইড হয় কিন্তু যদি আপোনালোক কেতিয়াবা যায় ইয়ালৈ দিনতে যাব দেই তেতিয়া বোট ৰাইড হয় বোট ৰাইডনো বৰ ভাল লাগে মানে আমি আচলতে সেইটো কাৰণেই গৈছিলোঁ কিন্তু আমি আৰু নাপালোঁ সেইটো কাৰণে মনটো অকণ বেয়া লাগিলে কিন্তু যি নহওক আহিলোৱে যিহেতুকে এতিয়া কিনো কৰিম অকণমান খোজ কাঢ়ি পেলাই ইয়াৰ পৰিৱেশটো মানে অকণমান মানে বুজ ল'লোঁ পৰিৱেশটো চালোঁ ভাল লাগিলে আৰু অকণমান আগলৈ গৈ পেলাই এখন আছিলে পাৰ্ক মানে সেই তাতে তাৰ এৰিয়া তাৰ মানে বাউণ্ডেৰীটোৰ ভিতৰতে আছিলে তাতে অকণমান হাঁহিয়ে খেলা ধূলা কৰিলে এয়া দেখিছিল ল'ৰা ছোৱালীবোৰ মানে পেৰেণ্টছখিনি বহি আছে আইচক্ৰীম মানে হেৰি হয় বেপাৰী তাৰ পৰা ল'লোঁ এটা আইচক্ৰীম। ছোৱালীবোৰে ইমান ধুনীয়াকৈ খেলি আছে পেৰেণ্টছখিনিও আছে কাষে কাষে বহি আৰু আমাৰ হাঁহি ধৰিব পাৰিছেনে এইজনী চাওকচোন হাঁহিয়ে বুঢ়া ভাল পাইছে দেই ইয়াত খেলিবলৈ পালে তাইতো সেয়াই বিচাৰি ফুৰে অকল আৰু মই বিচাৰি বেপাৰীজনৰ পৰা এটা আইচক্ৰীম লৈ আইচক্ৰীম খাই কিবা এটা কাৰণে উঠিছিলোঁ কিয় বা উঠিছিলোঁ এতিয়া ময়ো পিছে পাহৰি গৈছোঁ অকণমান সেয়াকে হাঁহিকে কিবা এটা ক'বলৈ গৈছিলোঁ মানে মই সেইটো टिफिन के आज डायरेक्ट फ्राइडे रहा এইফালে দেখিছেনে এইফালেদি এনেকৈ পেলাই গৈ এনেকৈ পেলাই ৰাউণ্ড হৈ পেলাই এনেকৈ আহিব লাগিব এনেকৈ গৈ পেলাই এইফালে এনেকৈ মানে বহুত এইটো পূৰা একেবাৰে পূৰা মাটি চাওক দিনত অহা নহ'লে যে এইটো ৰাতি হ'লে এইটো হেৰি কৰে ইয়াত আৰু এইফালে পাৰ্কখন আছে আৰু আমাৰ এণ্ট্ৰিটো এনেকৈ ইয়াৰ পৰা ওলাই আমি গ'লোঁ SINP মল যিহেতু ভাবি অহা কথাটো আমাৰ সিদ্ধি নহ'লেই সেইবাবে এই মলখনলৈ আগতে অহা নাছিলোঁ ভাবিলোঁ ইয়াতে এপাক সোমাই যাওঁ আৰু এইখন হৈছে SINP মলখন ভিতৰ পালোহি আমি আৰু আহিয়ে পিছে হাঁহিয়ে বিচাৰি থকা মানে বস্তুবিলাকেহে পালোহি এয়া চাওকচোন আমাৰ ল'ৰা ছোৱালীবোৰ এনেকৈ কি নাম কয় সেয়া হাঁহিও খেলিলেহি আহি পেলাই গাড়ী এখন চলালে
ইয়াত বিচৰা সকলোখিনি সুবিধাই পোৱা যায়। মই পিছে ইয়াৰ ভিতৰতে থকা ৰিলায়েন্স ষ্টেণ্ডখনলৈ গ'লোঁ অকণমান চাবৰ কাৰণে। আৰু মই আহি পোৱালৈকে আমাৰ আহি চাব দেই খুৰাকৰ সৈতে মানে কেনেকৈ তাই উমলি আছে। এইখন আছিলে এখন তাৰ ভিতৰতে থকা ৰেষ্টুৰেণ্ট। আমি ইয়াতে কিবা এটা খাই যাওঁ বুলি ভাবিলোঁ, যিহেতু বাহিৰত গৈ আকৌ ৰখি পেলাই খোৱাতকৈ ইয়াতে কিবা এটা খাই যাওঁ। সেইবাবে মানুহজনে দিলে কিবা এটা অৰ্ডাৰ, আৰু সেই অৰ্ডাৰটো আহি পোৱালৈকে হাঁহি আৰু মই এয়া একদম আমন জীমনকৈ দুয়োজনী বহি আছোঁ। হাঁহি ভাগৰ অকণ টোপনিও ধৰিছে, ভাগৰো লাগিছে যিহেতু তাই খেলিলেও। আৰু পিছে ফাইনেলি আহি পাই গ'লহি আমাৰ এয়া খাবলগীয়া বস্তুটো। একদম য়ম্মি টেষ্টি, একদম টেষ্টিৰে আমি খালোঁ। আৰু যিহেতু ঘৰলৈ আমাৰ উভতিবও হ'ল, আৰু মোৰ আজি এই ব্লগটো মই মানে সামৰোঁ বুলি ভাবিছোঁ, বিদায় লওঁ বুলি ভাবিছোঁ। আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ব্লগত আপোনালোকক মই এখন নতুন ঠাইলৈ লৈ যাম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, আৰু আজিলৈ